দ্বিতীয় শ্ৰেণীৰ নেতাবিলাকৰ আণ্ডাৰত প্ৰথম শ্ৰেণীৰ মানুহবিলাকে চাকৰি কৰে, গোলামী কৰে। বিশ্বকৰ্মাৰ ভোটৰ যিমান দাম আমাৰ সেই জকাই চুকৰ ঠেলাৱালা বা ৰিক্সাৱালাৰ ভোটৰ দামেই সমান। সাৰ্ভাইভেল অফ দি ফিটেষ্ট, মেণ্টেল হিৰইজিম, মানসিকভাৱে যোনবিলাক জাতি, যোনজন ব্যক্তি বা যোনটো জাতি শক্তিশালী হয়, সেই পাৱাৰফুল হয়, ফিট থাকে, সেইটোৱে ছাৰ্ভাইভ কৰিব। আজি ইহুদীসকলে কি কৰা নাই? এই এলেন মাস্কৰ পৰা আৰম্ভ কৰি পেলাই, এই বিল গেটছৰ পৰা আৰম্ভ কৰি পেলাই, আইনষ্টাইনৰ পৰা আৰম্ভ কৰি পেলাই, এই সকলোতো ইহুদীয়ে হয়। বিশেষকৈ মিয়া কমিউনিটি যদি আমি কওঁ, আধুনিক হিটলাৰৰ অধীনত আধুনিক ইহুদী, ফৰ্মেটটো বেলেগ। নিৰ্যাতনটো হৈছে, এইটোতো আৰু কোনো কথাই নাই। তো ক্ষমতাটো ৰজাৰ হাতত আছে, ৰজা আগে আগে গৈ আছে আৰু প্ৰজাই তেওঁলোকক অনুসৰণ কৰি আছে। আৰু তলৰ ছাইডত ইয়াৰ পূৰা ওলোটাটো আছে। এইবাৰ কিন্তু ফুলটো ৰজাৰ হাতত নাই, ফুলটো আছে, ফুলবোৰ প্ৰজাৰ হাতত আছে, মানে ক্ষমতাটো প্ৰজাৰ হাতত আছে। এতিয়া প্ৰজাবিলাকে আগে আগে গৈ আছে, ৰজাই পিছে পিছে অনুসৰণ কৰি আছে। 17-18জনকৈ বিধায়ক আকৌ গৰু ছাগলীৰ নিচিনা বিক্ৰী কৰি দিয়া হ'ল গোটেই। সেই ৰাজনীতিয়ে আমাক শেষ কৰিছে আৰু আজিৰ তাৰিখত আকৌ সেইবিলাকে চলি আছে, সেইবিলাকে চলি আছে। ক'বই লাগিব, এতিয়া কোনোবাই বেয়া পালেও ক'ব লাগিব। যি দুজন মানুহৰ নাম তুমি কৈছা, এই যে ইছমাইল হুছেইন যে, এইটো মোৰ জুনিয়ৰ, আজি প্ৰায় 100খন কিতাপ লিখিছে। হাফিজ আহমেদো মোৰ জুনিয়ৰে হয়। তেনেকুৱা এটা সময় আছিল যে চৰকাৰৰ পৰা নিৰ্দেশ আছিল যে তোমালোকে এক ৰাতিৰ ভিতৰত ইমানখিনি ডিভোটাৰ বনাই দিব লাগিব। যে কোন ডিভোটাৰ হয়, কি নহয়, এইবিলাক লৈ কোনো লক্ষ্য নাৰাখি বিষয়াবিলাকে ঘৰত মানে ভোটাৰ লিষ্ট লৈ পেলাই একফালৰ পৰা তেওঁলোকে ডি লিখি গ'ল। মানুহক আৰু ডিটেনশ্যন কেম্পত ৰাখে নেকি মানুহে? জীৱ জন্তুকে ডিটেনশ্যন কেম্পত ৰাখে। মাজততো মই ভাবিছিলোঁ যে যেতিয়া মই চাকৰিৰ শেষ সময়লৈকে কিজানি লেখকৰ তালিকাৰ পৰা মোৰ নামটো কাটিয়ে দিলে নেকি মানুহে, এনেকুৱা মোৰ ভাবিছিলে। তো এতিয়া অৱসৰ লোৱাৰ পিছত আৰু অলপ হাতত কলম তুলি লৈছোঁ, যিখিনি পাৰোঁ কৰি আছোঁ। কোনো হৃদয় লিখকৰ লিখনিত মোৰ ঠাই নহ'ল, কোনো চিত্ৰশিল্পীৰ তুলিকাত চিত্ৰিত নহ'ল মোৰ ছবি, বিধানসভা অথবা সংসদ ভৱনত এবাৰ উচ্চাৰিত নহ'ল মোৰ কথা, কোনো শ্বহীদ বেদী অথবা কোনো সংবাদ পত্ৰত ঘূণাক্ষৰেও লিখা নহ'ল মোৰ নাম। আনকি মোৰ কোনো সংজ্ঞাও পোৱা নহ'ল, মই মিয়া নে অসমীয়া নে অসমীয়া। মোৰ যিমান বয়স তাতকৈ আপোনাৰ কবিতাৰ বয়স বেছি। অথচ আজিৰ তাৰিখত মোৰ এনেকুৱা লাগি আছে যে এই কবিতা কিজানি কালি নিশা আপুনি লিখিছে, আজি মই পঢ়ি আছোঁ। প্ৰিয় দৰ্শক, আজি আহি মই উপস্থিত হৈছোঁ আমাৰ এগৰাকী জ্যেষ্ঠ শিক্ষাবিদ বুলি ক'ব লাগিব, শিক্ষাবিদ, কবি, সাহিত্যিক, প্ৰবন্ধকাৰ, যি নামেৰে নকওক কিয় আমাৰ সকলোৰে চিনাকি খবিৰ আহমেদ ছাৰ। আৰু তেখেতৰ লগত কিছু কথা মই আলোচনা কৰিম, যাৰ কাৰণে আজি উপস্থিত হ'লোঁ। ইতিমধ্যে ছাৰৰ কেইবাখনো মই পাণ্ডুলিপিও মই হাতত ৰাখিছোঁ, ইয়াত যথেষ্টখিনি কবিতা আছে, আপোনালোকে দেখা পাইছে। ছাৰৰ কেইখনমান কিতাপো আছে মোৰ লগত। তো যিয়ে নহওক, ছাৰৰ সৈতে কিছু আলোচনা কৰিম আজি সাম্প্ৰতিক অসমৰ যি সাম্প্ৰতিক যি পৰিস্থিতি, সেই সম্পৰ্কেও আলোচনা কৰিম। আমাৰ অসমৰ সংখ্যালঘু ৰাজনীতি আজি কোন দিশে, সেয়া আলোচনা কৰিম। কিছুদিন পূৰ্বে ছাৰ এটা মন্তব্য কৰিছিল যে আমাৰ মানুহখিনি ইহুদীসকলৰ নিচিনা হ'ব লাগে, সেই বিষয়ে কিছু আলোচনা কৰিম। আৰু তেখেতৰ কবিতাত আমাৰ যি নিৰ্যাতিত, নিপীড়িত আৰু লাঞ্ছিত বঞ্চিত মানুহৰ যি বলিষ্ঠভাৱে যি শব্দ তেখেতৰ কবিতাৰ মাজেৰে প্ৰতিধ্বনিত হৈছে, সেই কথা আজি আলোচনা কৰিম। প্ৰথমে ছাৰ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আপুনি আজি সময় দিয়াৰ কাৰণে প্ৰথমে আপোনাক ধন্যবাদ জনাই লৈছোঁ। কাৰণ কিছু কথা আমি পাতিব বিচাৰোঁ, যিবিলাক কথা সাধাৰণতে বিভিন্ন টিভিত বা বিভিন্ন যিখিনি আমি সাধাৰণতে মেইন ষ্ট্ৰীম বুলি কওঁ, তাত আমাৰ সেইবিলাক কথা ওলাই নাই। যেনেকৈ আপুনি কবিতাত কৈছেই যে আপোনাৰ পৰিচয় নাই, আপুনি কোন, আপোনাৰ পৰিচয় দিয়া নাই। ঠিক একেই মোৰ ক্ষেত্ৰতো যে মোৰ পৰিচয় নাই। প্ৰথমে পৰিচয়ৰ সংকট কেনেকৈ কিয় হ'ল, সেই বিষয়ে আপোনাৰ মতামত জানিব বিচাৰিছোঁ। পৰিচয়ৰ সংকট এটা হৈছে, এইটো অস্বীকাৰ কৰিবলগীয়া কথা নাই। এইটো মানে
পৰিচয়ৰ সংকটটো হৈছে আমাৰ আচলতে ইতিহাসৰ পৰাই এইটো উদ্ভূত হৈছে আচলতে। তো আমি জানো যে আমাৰ পূৰ্বপুৰুষসকলে সেই সময়ত অবিভক্ত ভাৰতবৰ্ষৰ পৰা ভাৰতৰ এই প্ৰান্তলৈ তেওঁলোকে প্ৰব্ৰজন কৰিছিলে আৰু প্ৰব্ৰজন কৰাৰ পিছত আমাৰ পূৰ্বপুৰুষসকলে ইয়াতে বসতি স্থাপন কৰা হ'ল আৰু তেওঁলোকে মূলতঃ আছিলে বংগভাষী মুছলমান মানুহ আছিলে আৰু এই ভাৰতৰ এই মুলুকত আহি তেওঁলোকক বিভিন্ন সময়ত ইয়াৰে স্থানীয় মানুহসকলে বিভিন্ন নামেৰে তেওঁলোকে সম্বোধন কৰিবলৈ ল'লে বা জানিবলৈ ল'লে। মূলতঃ সেই ইতিহাসৰ পৰাই আমাৰ পৰিচয়ৰ মানে সংকটটো আৰম্ভ হৈছে আৰু আমাৰ ফালৰ পৰা আনকি মানে অসমৰ মূলসুঁতিৰ মানুহৰ ফালৰ পৰাও সেই পৰিচয়ৰ সংকট মূৰীক্ষণ কৰাৰ কাৰণে বহুতো প্ৰচেষ্টা ইতিমধ্যে চলোৱা হৈছে, কিন্তু সম্পূৰ্ণ হৈ উঠা নাই। সাম্প্ৰতিক ৰাজনীতিয়ে সেই যিটো অসমীয়াকৰণৰ যোনটো পদ্ধতি, সেই পদ্ধতিত অলপ বিঘ্নিত কৰিছে সেই পদ্ধতিটো। আমি আশা ৰাখিছোঁ যে ভৱিষ্যতে হয়তো এই ভুল বুজাবুজি আৰু এই ব্যৱধান পাৰ্থক্য নোহোৱা হৈ যাব আৰু এটা সময়ত আমাৰ পৰিচয়ৰ সংকট নাথাকিব। আৰু দেখা গৈছে যে এই সংকটটো আজি নতুন নহয়। তাহানি জ্যোতিপ্ৰসাদ আগৰৱালাই কৈ গৈছিল যে মানুহখিনিক অসমীয়া নামেৰে নামাকৰণ কৰিব লাগে। তাৰ পৰৱৰ্তী সময়ত কিমান আহ্বানে দিলে। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ক'লে যে এই মানুহখিনিয়ে যদি নিজৰ ভাষা সাহিত্য সংস্কৃতি অসমীয়া হিচাপে গ্ৰহণ কৰে তেতিয়াহ'লে আমাৰ মাজত কোনো প্ৰভেদ নাথাকিব, আমি সকলোৱে এক হৈ যাম, আমি বৃহত্তৰ অসমখনক আমি সোণৰ অসম বনাম। পৰৱৰ্তী সময়ত আমাৰ মানুহখিনিয়ে মানি ল'লে, আমাৰ পূৰ্বপুৰুষে মানি ল'লে, নিজৰ মাতৃভাষাক তেওঁলোকে জলাঞ্জলি দি পেলাই অসমীয়া ভাষা সাহিত্য সংস্কৃতি সকলো গ্ৰহণ কৰি ল'লে। ভাষা আন্দোলনত শ্বহীদ হ'ল। আপুনি গোটেই ইতিহাস জানে আপুনি। কিন্তু এই কেতিয়ালৈকে আমাৰ পৰিচয়ৰ সংকট দূৰ হ'ব? আচলতে মূলসুঁতিৰ যিবিলাক চিন্তাশীল মানুহ, যিবিলাক বুদ্ধিজীৱী বা যিবিলাক গণতান্ত্ৰিক মানুহ, যিবিলাক ধৰ্মনিৰপেক্ষ মানুহ, তেওঁলোকৰ চিন্তাধাৰা কিন্তু ঠিকেই আছে। জ্যোতিপ্ৰসাদৰ পৰা আৰম্ভ কৰি পেলাই ভূপেন হাজৰিকা বা অম্বিকাগিৰি ৰায়চৌধুৰী, তেওঁলোকৰ যিবিলাক কথা আমি বা অসম সাহিত্য সভাৰ সভাপতিসকলৰ কিছুমানৰ আমি নাম ক'ব পাৰোঁ এই ক্ষেত্ৰত, তেওঁলোকে কিন্তু এটা পজিটিভ এটা দৃষ্টিৰে এই মানে জনসংখ্যাটোক চাই আহিছিলে আৰু তেওঁলোকে বিচাৰিছিলে যে অসমৰ মানুহৰ লগত তেওঁলোকে মিলি যাওক, অসমীয়া হৈ যাওক। তো ঘটনাটো হৈছে যে ৰাজনীতি মাজত প্ৰৱেশ কৰি সকলোখিনি কথা মানে ওলট পালট কৰি দিয়ে। আৰু সাম্প্ৰতিক সময়ত বিশেষকৈ যোৱা এটা দশকত অসমত যি ৰাজনীতি আৰম্ভ হৈছে, সেই ৰাজনীতিয়েহে আচলতে আমাৰ এই কি হ'ল, মই অসমীয়া মিয়া বুলিয়ে ক'ম, অসমীয়া জনগোষ্ঠীটোৰ পৰিচয়ৰ সংকট অলপ তীব্ৰতৰ কৰি তুলিছে। কিন্তু তাৰ পিছতো কিন্তু মিয়া অসমীয়া জনগোষ্ঠীৰ বুদ্ধিজীৱীসকলে বা তেওঁলোকৰ সমাজৰ অগ্ৰণী মানুহসকলে তেওঁলোকে এতিয়ালৈকে তেনেকুৱা কোনো প্ৰতিক্ৰিয়া মানে কি হয়, বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। তেওঁলোকে এটা সমিলমিলৰ মাজেৰে মানে এই সমস্যাটোক নিষ্পত্তি কৰিব বিচাৰিছে আৰু মই আশাবাদী যে ভৱিষ্যতে এইটো সংকট মূৰীক্ষণ হ'ব আৰু বৃহত্তৰ অসমীয়া জাতিৰ লগত অসমীয়া মিয়াসকলেও একত্ৰিত হৈ এটা বৃহত্তৰ অসমীয়া জাতি গঠন কৰিব। আপুনি ইতিপূৰ্বে এটা কথা কৈছে যে তাহানিৰ পূৰ্ববংগৰ পৰা মানুহখিনি প্ৰব্ৰজন কৰিছিলে। আমি প্ৰব্ৰজন নকৈ স্থানান্তৰ বুলিও ক'ব পাৰোঁ নেকি এই ক্ষেত্ৰত? একেই কথা, দেশটো তেওঁলোকে চেঞ্জ কৰা নাই, এখনেই দেশ। প্ৰব্ৰজনটোতো স্থানান্তৰ আৰু প্ৰব্ৰজনটো মইতো কোনো পাৰ্থক্য দেখা নাই। এখন দেশৰ ভিতৰতে তেওঁলোকে পূৰ্ববংগৰ পৰা বা বংগৰ পৰা ইয়ালৈ আহিছিলে। এইটো মানে কি অৰ্থনৈতিক কাৰণতে আহিছিলে, মূলতঃ অৰ্থনৈতিক ইকনমিক মাইগ্ৰেশ্যন বুলি কোৱা হয়। এইটো প্ৰব্ৰজনেই হওক বা স্থানান্তৰে হওক একেই কথা, তাৰ কোনো পাৰ্থক্য মই দেখা নাই। সেই মানুহখিনিৰ আপুনি ইতিহাসো ইতিমধ্যে খুচৰি গৈছে। কেইবাখন আপোনাৰ কবিতাতে মই দেখা পাইছোঁ আছিলে আপুনি পৰিচয়ৰ সংকটৰ সম্পৰ্কে কিছু কথা কৈছিল। যে এটাততো আপুনি কৈছে যে বিনীত নিবেদন যিটো কবিতা, এইটোত কৈছে আপুনি বিনীত নিবেদন এই যে মই এজন পমুৱা, এজন লাঞ্ছিত মিয়া, যে নহওক কিয় মোৰ নাম ইছমাইল শ্বেখ, ৰমজান আলী কিংবা মজিদ মিয়া, জ্ঞাতব্য বিষয় মই অসমৰেই অসমীয়া। এই যে আপুনি কথাখিনি যে ক'ব লগা হ'ল, কিয় ক'ব লগা হ'ল?
ক'ব লগা হ'ল মানে কি মই যে প্ৰথমে কথাটো ক'লোঁ যে বিভিন্নজনে আমাৰ জনগোষ্ঠীটোক বিভিন্ন নামেৰে সম্বোধন কৰিছিলে কোনোবাই চৰুৱা কৈছিলে পমুৱা কৈছিলে মিয়া কৈছিলে মমিন সিঙে বুলি কৈছিলে গতিকে অভিভাষী বুলিও কেতিয়াবা সম্বোধন কৰা হৈছিলে গতিকে যিহেতু এটা নামটো কোনো এটা স্থিৰ এটা মানে ভাৱে নামকৰণ কৰা হোৱা নাছিল জনগোষ্ঠীটোৰ গতিকে বিভিন্নজনে বিভিন্ন নামেৰে সম্বোধন কৰাৰ কাৰণেই পৰিচয়ৰ সংকটটো হৈছে গতিকে মোৰ এটা হেৰি আছিলে এটা আকুতি আছিলে যে এই গোটেইখিনি মানে কি হ'ল কণ্ট্ৰভাৰ্চিৰ বিতৰ্কৰ অৱসান হৈ পেলাই এটা সৰ্বসন্মতক্ৰমে এটা নামাকৰণ এটা হৈ যাওক এই জনগোষ্ঠীটোৰ সেইটোৱে মোৰ এটা ইচ্ছা আছিল যাৰ কাৰণে কবিতাটো মই তেনেকুৱাকৈ লিখিছিলোঁ আৰু আপুনি আৰু কবিতাত এই কথাও কৈছে যে আমাৰ কথা কোনো বিধানসভাতো কোৱা নহয় আমাৰ কথা কোনো সাহিত্যিকেও নিলিখে কোনো কবিয়েও নিলিখে হয় হয় এই যে যন্ত্ৰণা হয় এই যন্ত্ৰণা আপোনাৰ কিয় হ'ল নাই এইটোতো সঁচা কথা যে এই কথা এই জনগোষ্ঠীটো আটাইতকৈ অপ্ৰেছড আৰু এক্সপ্লইটেড বেকৱাৰ্ড কমিউনিটি হয় অসমৰ গতিকে তেওঁলোকক যদি সমান অধিকাৰ দিলেহেঁতেন তেওঁলোকৰ যদি এটা ধৰ্মনিৰপেক্ষ এটা গণতান্ত্ৰিক সমাজ ব্যৱস্থাত সমান অধিকাৰ লৈ থাকিব পাৰিলেহেঁতেন নিশ্চয় তেওঁলোকৰ আজি এই এনেকুৱা লাওলোৱা অৱস্থা নহ'লহেঁতেন গতিকে তেওঁলোকৰ বিধানসভাত তেওঁলোকৰ নাম উচ্চাৰণ নোহোৱা মানে কি তেওঁলোকক সমান অধিকাৰ দিয়া হোৱা নাই তেওঁলোকৰ প্ৰাপ্যৰ পৰা তেওঁলোকক বঞ্চিত কৰা হৈছে তেওঁলোকক শোষণ কৰা হৈছে তেওঁলোকক নিপীড়ন কৰা হৈছে আৰু আমি এটা কথা বিশ্বাস কৰিব লাগিব যে যিমানেই শোষণ নকৰক কিয় নিপীড়ন নকৰক কিয় মানে ভৰিৰ তলত ৰাখিব নোখোজক কিয় মানে গণতন্ত্ৰ আৰু সমান অধিকাৰৰ কোনো বিকল্প নাই গণতান্ত্ৰিক ব্যৱস্থা বহাল হ'বই লাগিব ধৰ্ম নিৰপেক্ষ ব্যৱস্থা বহাল হ'বই লাগিব আৰু সমান অধিকাৰ দিবই লাগিব যে যিয়েই নহওক কিয় মিয়া জনগোষ্ঠীটো দূৰৰ কথা আৰু যদি কোনোবাই ওলোকতকৈ পশ্চাৎপদত পৰি আছে ৰৈ আছে তেখেতসকলক সমান অধিকাৰ দিব লাগিব গতিকে এইবিলাক নোপোৱাৰ কাৰণেই এটা আক্ষেপৰ ফলত কোৱা হৈছিলে যে বিধানসভাত আমাৰ উচ্চাৰিত নহ'ল আমাৰ নাম শ্বহীদ বেদীত লিখা নহ'ল আমাৰ নাম সেইকাৰণে কোৱা হৈছিলে কথাবোৰ আচলতে আপুনি চৰ্চাপুৰীৰ সন্তান আচলতে আপোনাৰ ঘৰখন আপোনাৰ জন্ম গাঁওখন আজিৰ তাৰিখত মানচিত্ৰত নাই বিলীন হৈ গ'ল হয় 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 আজিৰ তাৰিখলৈকে চৰ্চাপুৰী অঞ্চলেই হওক বা যিমান মানুহ গৰাখহনীয়াগ্ৰস্ত হৈছে কোনো চৰকাৰী তালিকা বিচাৰি পোৱা নাযায় মূলত কিয় এনেকুৱা কিয় হৈছে আমাৰ এখন তালিকাও নাই যে আমাৰ ইমানখন গাঁও আছিলে ইমানজন মানুহ আছিলে গাঁওখনত সেই মানুহখিনি আজিৰ তাৰিখত চিয়'ৰ এইটো এটা জ্বলন্ত সমস্যা আমাৰ চৰ্চাপুৰীৰ মানুহবিলাকৰ এইটো এটা জ্বলন্ত সমস্যা আজি স্বাধীনতাৰ ৭৫ বছৰ পিছতো মানে কোনো এখন জিলাতেই জিলা মানে কি শাসকৰ হাতত তেনেকুৱা কোনো তালিকা নাই যে সেইখন জিলাত কিমানখন গাঁও মানে ব্ৰহ্মপুত্ৰ মানে হেৰি হ'ল মানে খহাই নিলে বা গৰাখহনীয়াৰ ফলস্বৰূপে কিমান মানুহ গৃহহীন হ'ল কিমান মানুহ ভূমিহীন হ'ল গতিকে এই অৱস্থাৰ কাৰণেই ঘৰ দুৱাৰ ভাঙি যোৱাৰ পিছত তেওঁলোকে গৃহহীন ভূমিহীন হোৱাৰ পিছত তেওঁলোকৰ মানে কি জীৱন জীৱিকাৰ সমস্যা হৈ উঠে আৰু জীৱন জীৱিকাৰ তাগিদাত মানে উপাৰ্জনৰ তাগিদাত তেওঁলোকে অসমৰ বিভিন্ন চহৰলৈ গুচি আহে তেওঁলোকক বাংলাদেশী বিদেশী বুলি তেওঁলোকক মানে তিৰস্কৃত কৰা হয় সমালোচনা কৰা হয় তো যদি তেওঁলোকক মানে কি হ'ল এটা তালিকা যদি থাকিলেহেঁতেন যে কোন গাঁৱৰ এই মানুহজনৰ ঘৰ কোন গাঁৱত আছিলে সেই গাঁওখন কেতিয়া ব্ৰহ্মপুত্ৰে খহাই নিছে কেতিয়া তেওঁলোকে গৃহহীন ভূমিহীন হৈছে আৰু তেওঁলোকক যদি এটা প্ৰমাণপত্ৰ দিয়া হ'লহেঁতেন যে গৰাখহনীয়াগ্ৰস্ত মানুহ হিচাপে পৰিয়াল হিচাপে আজি হয়তো গুৱাহাটীত আহি পেলাই বা আপাৰ আছামলৈ গৈ উজনি অসমলৈ গৈ তেওঁলোকে বাংলাদেশী বিদেশী হিচাপে পদস্থ হ'ব নহ'লহেঁতেন আৰু সেইকাৰণে ইদানিং মানে কি হৈছে এইটো প্ৰথমৰ পৰাই ভুল কৰি অহা হৈছে চৰকাৰী ফালৰ পৰা কৰিব লাগিছিলে সংখ্যালঘুসকলৰ বহুতো সংগঠনেই আজিকালি এইটো দাবী কৰি আছে যে আচলতে গৰাখহনীয়াগ্ৰস্ত পৰিয়ালসকলক বা লোকসকলক অন্ততপক্ষে জিলা শাসকৰ তৰফৰ পৰা এটা চাৰ্টিফিকেট দিব লাগে এটা স্বীকৃতি দিব লাগে যে হয় এওঁলোকে গৰাখহনীয়াৰ কবলত পৰি সৰ্বহাৰা হৈছে এইটো এটা জ্বলন্ত সমস্যা অৱশ্যে এতিয়ালৈকে হোৱা নাই
আৰু চৰকাৰীভাৱে চৰকাৰৰ প্ৰশাসনিক ফালৰ পৰা এইটো এটা ত্ৰুটি বুলিয়ে ক'ব লাগিব এইটো হ'ব লাগে আচলতে অনতিপলমে হ'ব লাগে এই বিষয় লৈ আমাৰ কোনো ৰাজনৈতিক নেতাইও মাত মতা নাই দেখা নাই কিন্তু মাত মতা তেনেকুৱা দেখা নাই মাত মাতিছে বুলি আমাৰ ৰাজনীতি বহুত হৈ গ'ল আমাৰ চৰ্চাপুৰী অঞ্চলক লৈ সেই স্বাধীনতাৰ পিছৰে পৰা ৰাজনীতি চলি আছে হয় কিন্তু এনেকুৱা যিবিলাক সমস্যা সেইবিলাক লৈ মাত মতা আমাৰ পৰিলক্ষিত নাই আৰু এটা বিষয় ইয়াৰ লগতে মই ক'ব লাগিব সেইটো হৈছে শিক্ষাৰ ক্ষেত্ৰত যোৱা কিছুদিন পূৰ্বে আমি এটা ছাৰ্ভে কৰিছিলোঁ আৰু এই ছাৰ্ভেত আমি দেখিছিলোঁ যে চৰ্চাপুৰী এখন এনেকুৱা চৰ পাইছোঁ য'ত 6% ওমেন এডুকেশ্যন ৰেট ৰাইট 6% মহিলাৰ শিক্ষাৰ হাৰ হয় আৰু পুৰুষৰ শিক্ষাৰ হাৰ below 20 তলত আছে এই যে আজিৰ এই স্বাধীনতাৰ প্ৰায় 100 বছৰ গঢ়িবলৈ হ'ল বেছি দিন নাই 100 বছৰ হোৱাৰ গতিকে ইমান দিন পাৰ হোৱাৰ পিছতো আপুনি যিহেতু এগৰাকী শিক্ষা বিষয়া হিচাপে অৱসৰ লৈছে গতিকে আপোনাৰ দৃষ্টিত শিক্ষাৰ ক্ষেত্ৰত পশ্চাৎপদতাৰ মূল কাৰণ কি হ'ব পাৰে কথাটো হৈছে কি যে ঐতিহাসিকভাৱে শিক্ষাৰ ফালৰ পৰা ঐতিহাসিকভাৱে আমাৰ মানুহখিনি পিছপৰা আৰু কথাটো হৈছে কি যে শিক্ষা ব্যৱস্থাটো হৈছে যে এইটো ছুপাৰ ষ্ট্ৰাকচাৰৰ ভিতৰত পৰে ছুপাৰ ষ্ট্ৰাকচাৰ মানুহৰ প্ৰথমে মানে ৰুটি কপৰা আৰু মকান খাবলৈ ভাত থাকিব লাগিব পিন্ধিবলৈ কাপোৰ থাকিব লাগিব থাকিবলৈ এখন ঘৰ থাকিব লাগিব এই ভাত কাপোৰ আৰু থকা ঘৰটো হোৱাৰ পিছতহে মানুহবিলাকে শিক্ষা দীক্ষাৰ কথা চিন্তা কৰে মানে ষ্ট্ৰাকচাৰৰ ওপৰত ছুপাৰ ষ্ট্ৰাকচাৰৰ কথা আহি যায় শিক্ষা সংস্কৃতি সাহিত্য এইবিলাক ফাইন আৰ্টছ এইবিলাকৰ চৰ্চা গতিকে যিহেতু আমাৰ পূৰ্বপুৰুষসকলে আৰ্থিকভাৱে সামাজিকভাৱে পিছপৰা আছিলে আৰু ইয়ালৈ আহি তেওঁলোকে যিবিলাক মানে আওহতীয়া ঠাই দূৰণিবতীয়া আওহতীয়া জকাইচুকীয়া যিবিলাক গাঁও য'ত মানে যাতায়াত নাই শিক্ষা স্বাস্থ্যৰ কোনো মানে ব্যৱস্থা নাই সেইবিলাক ঠাইত থাকিবলৈ লৈছিলে গতিকে সেই ঠাইসমূহত অৰিজিনেলি আগৰে পৰাই শিক্ষানুষ্ঠানবিলাকৰ সংখ্যা বহুত কম আছিলে কিন্তু তাৰ মাজতে আমাৰ যে দূৰদৰ্শী পূৰ্বপুৰুষসকলে ধৰক মানে কি হ'ল যেতিয়া চহৰলৈ আহিছে জিলালৈ আহিছে হয়তো কিবা মাটিৰ নামজাৰি কৰাৰ কাৰণে কিবা ৰেজিষ্টাৰ কৰাৰ কাৰণে দেখিছে যে মানে চাহাববিলাকে আৰামী চকীত বহি পেলাই অফিচত তেওঁলোকে অফিচাৰী কৰি আছে তেতিয়া তেওঁলোকে মনে মনে ভাবিছিলে যে আমাৰ ল'ৰা ছোৱালী যদি এনেকুৱাকৈ ডাঙৰ অফিচাৰ হ'ব পাৰিলেহেঁতেন স্কুল কলেজত পঢ়িলেহেঁতেন সেই মনৰ দুখেৰে গাঁৱলৈ ঘূৰি গৈ পেলাই তেওঁলোকে প্ৰথম স্কুল কলেজ ষ্টাৰ্ট দিছিল LP স্কুল ME স্কুল হাই স্কুল এতিয়াতো বৰপেটা জিলাতেই 20খনৰ অধিক মানে কলেজেই আছে গতিকে এতিয়া অৱস্থা বহুতখিনি পৰিৱৰ্তন হৈছে তাৰপিছতো চৰাঞ্চলত যিবিলাক মানে কি হৈছে শিক্ষা ব্যৱস্থাৰ যিটো অৱনতি বা পিছপৰা অৱস্থা তাৰ অৱশ্যে বহুত কাৰণ আছে তাৰ কাৰণ যাতায়াতৰ ব্যৱস্থাটো এটা ডাঙৰ কথা সেইবিলাক অঞ্চলত মানে কি শিক্ষা বিষয়বিলাকে মানে কি কৰিব নোৱাৰে যাব নোৱাৰে পৰিদৰ্শন কৰিব নোৱাৰে যাৰ কাৰণে শিক্ষকবিলাকে বহুত সুবিধা পায় তেওঁলোকে মানে বিশৃংখল হিচাপে মানে কি স্কুল পৰিচালনা কৰাৰ কাৰণে গতিকে বিভিন্ন কাৰণত মানে চহৰৰ যিবিলাক চৰ্চাপুৰী শিক্ষা ব্যৱস্থাটো অৱনমিত হৈছে আৰু বিশেষকৈ মহিলা শিক্ষাৰ যিটো মানে দুৰ্ব্যৱস্থা সেইটো এটা তথ্যই বৈছ তাৰমানে মহিলাসকলৰ নিৰক্ষৰ হোৱাৰ কাৰণে জনসংখ্যাৰো বৃদ্ধি হৈছে আৰু জনসংখ্যা বৃদ্ধি এটা সমস্যা চৰাঞ্চলবিলাকৰ যিটো স্থায়িত্ব নোহোৱা যিটো অৱস্থা মই দেখিছোঁ ধুবুৰী জিলাত যেতিয়া মই আছিলোঁ বাৰিষা কালততো 12খন 14খন 15-20খনকৈ স্কুল মানে নদীয়ে উঠুৱাই লৈ যায় আৰু সেই যে নদীয়ে স্কুলখন ভাঙি দিলে বা নদীয়ে উঠুৱাই লৈ গ'ল সেই স্কুলখন লৈ পেলাই চাৰিওফালৰ যিখিনি কেটছমেণ্ট এৰিয়াৰ মানুহ থাকে তেওঁলোকৰ লগত কাজিয়া লাগে 10-15টা গ্ৰুপ হয় তেওঁলোকেও স্কুলখন যোনে য'লৈ যায় তাতে স্কুলখন লৈ যাব খোজে এটা অন্তহীন এটা কাজিয়াৰ সৃষ্টি হয় তো বিভিন্ন কাৰণত মানে শিক্ষা ব্যৱস্থা চৰ্চাপুৰী অঞ্চলত মানে এতিয়ালৈকে আশা কৰাৰ মতে হোৱা নাই অৱশ্যে লাহে লাহে ইয়াৰ মানে অৱস্থাৰ পৰিৱৰ্তন হৈ আছে বহুতখিনি পৰিৱৰ্তন হৈছে কিন্তু কৰিবলগীয়া বহুতখিনি আছে যদি বিদ্যালয় আপুনি কোৱা ধৰণে ভাঙি যায় আমিও নিজ চকুৰে দেখিছোঁ যে চকুৰ সন্মুখত বিদ্যালয় কেনেকৈ হৈ আছে আমি বিশেষকৈ বেকি
ব্ৰহ্মপুত্ৰ দৰ্শন নদীক আমি চাইছোঁ। হয় হয়। এতিয়া ইয়াৰ বিকল্প কি আছে? ভ্ৰাম্যমান কোনো স্কুল বা আপোনাৰ পানীৰ ওপৰতে বিদ্যালয় নিৰ্মাণ তেনেকুৱা কিবা বা বিকল্প আপুনি কি ক'ব? না, বিকল্প শিক্ষাৰ বিকল্প কথাটো হৈছে কি যে শিক্ষাটো যে কেৱল স্কুল ঘৰত বিদ্যালয়ৰ ভিতৰতে হ'ব লাগিব, বিদ্যালয়ৰ চাৰিবেৰৰ মাজতে হ'ব লাগিব, তেনেকুৱাও কিন্তু কোনো ধৰাবন্ধা নিয়ম নাই। এই শিক্ষাৰ প্ৰতি মানে কি এটা বৈপ্লৱিক এটা জাগৰণ আহিব লাগিব, বিপ্লৱ এটা ঘটাব লাগিব। মানে এনেকুৱা অৱস্থা হ'ব লাগিব, পাৰিলে প্ৰতিখন গছৰ তলতেই এখন বিদ্যালয়ৰ ব্যৱস্থা কৰি দিব লাগিব। ভিয়েটনামত যেতিয়া বিপ্লৱ হৈছিল নহয়, তেতিয়া তেওঁলোকে যিকোনো ঠাইত মানে গছৰ তলত, চলন্ত নাৱত, ইভেন মানে বাছ গাড়ীৰ ভিতৰতো তেওঁলোকে মানে বিদ্যালয়ৰ ব্যৱস্থা কৰিছিলে। গতিকে এই যে যিটো চলন্ত নাৱত যিটো স্কুলৰ যিটো মানে ধাৰণা, সেই ধাৰণাটো কিন্তু সৰ্বশিক্ষাৰ পৰা একবাৰ আহিছিলে বস্তুটো। এইটো কিছু জিলাত আৰম্ভও কৰিছিলে, কিন্তু তাৰপিছত এইটো বস্তুটো ডিছকণ্টিনিউ হ'ল। গতিকে নদীয়ে গাঁও এখন খহাই নিয়াৰ পিছত সেই ল'ৰা ছোৱালীখিনিৰ শিক্ষাৰ যি সমস্যা হয়, সেই ল'ৰা ছোৱালীৰ বিলাকৰ কাৰণে এটা বিকল্প ব্যৱস্থা নিশ্চিতভাৱে থিয় কৰাব লাগিব। এইটো মই একমত প্ৰকাশ কৰোঁ। আৰু তাৰ কাৰণে যে এটা পাৰ্মানেণ্ট ফিক্স ষ্ট্ৰাকচাৰ দি পেলাই যে ঘৰ কৰি পেলাই বিদ্যালয় কৰিব লাগিব, শিক্ষক তাত যাব লাগিব, তেনেকুৱা কোনো কথা নাই। এইটো মোবাইল হ'লেও বা চলন্ত হ'লেও কোনো ধৰণৰ অসুবিধা নাই। মোবাইল নাওতো হ'ব পাৰে, গছৰ তলতো হ'ব পাৰে, বা যিকোনো জেগাত একত্ৰিত হৈ পেলাই শিক্ষকে ছাত্ৰ ছাত্ৰীক পাঠদান কৰিব লাগিব পাৰে। তেতিয়াহে সম্ভৱ হ'ব। এটা বৈপ্লৱিক জাগৰণ আনিব লাগিব শিক্ষাৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত। চৰকাৰৰ অৱহেলা আছে নেকি শিক্ষাৰ ক্ষেত্ৰত আমাৰ চৰ্চাপুৰী অঞ্চলবিলাকৰ? অৱহেলা কিছু পৰিমাণ আছে, কিয়নো আমাৰ এতিয়া সৰ্বশিক্ষাত যেতিয়া আহিছে, সমগ্ৰ শিক্ষা যেতিয়া আহিছে, সমগ্ৰ শিক্ষাৰ দৃষ্টিকোণৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱধান বা নাই, মানে পক্ষপাতিত্ব দেখা নাই। কিন্তু ঘটনাটো হৈছে যে যিবিলাক মানে স্থায়ী বিদ্যালয় আছে, সেই বিদ্যালয়ৰ যিবিলাক ছাত্ৰ আৰু শিক্ষকৰ যিটো অনুপাত, সেই অনুপাতৰ ফালৰ পৰা দেখা যায় যে চৰকাৰে ইয়াতে বহুতখিনি কৰিব লগা আছে। গতিকে মই দেখিছোঁ, আপাৰ আছামতো মই চাকৰি কৰিছোঁ, দেখিছোঁ যে তাত ছাত্ৰ ছাত্ৰীৰ যিটো অনুপাত, পিপুলছ টিচাৰ্ছ ৰেচিঅ'টো, সেই ৰেচিঅ'টো মোটামুটি যিখিনি থাকিব লাগে সেইখিনি আছে। কিন্তু নামনি অসমত গৈ দেখা যায় যে এখন স্কুলত এখন টিচাৰ আছে, 200-300 ছাত্ৰ ছাত্ৰী আছে, যাৰ যে শিক্ষকজনৰ ক্ষেত্ৰত এইটোতো 200-300 ছাত্ৰ ছাত্ৰী একেলগে পঢ়াটো অসম্ভৱ কথা। গতিকে সেইফালৰ পৰা চৰকাৰে দৃষ্টি দিব লাগে। চৰকাৰে প্ৰয়োজন সাপেক্ষে, প্ৰয়োজন অনুসৰি শিক্ষক শিক্ষয়িত্ৰী যোগান ধৰিব লাগে। নহ'লেতো এটা বঞ্চনা কৰাই হ'ব, নিশ্চিতভাৱে বঞ্চনা কৰা হ'ব। এতিয়া ধৰক যিটো ৰেচিঅ'ৰ কথা কোৱা হৈছে, ৰেচিঅ' 40:1, LP ক্ষেত্ৰত 1:30, 1:30, আৰু হাইস্কুলৰ ছেকেণ্ডাৰী ক্ষেত্ৰত 1:40. 30:1 যিটো কয়, 30 জনৰ ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক। এতিয়া 30 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত যদি আকৌ শ্ৰেণী কোঠা 5খন হয়, প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণী, এনেকৈ পঞ্চম শ্ৰেণীলৈকে LPত থাকে, তাততো এগৰাকী বা দুগৰাকী শিক্ষকে একো কৰিব নোৱাৰে, 30 জনেই আছে। নাই, এইটোতো আচলতে যিকেইটা ক্লাছ সেইকেইটাই শিক্ষক থাকিব লাগিব। যিকেইটা ক্লাছ সেইকেইটাই, নহ'লেতো এজন শিক্ষকে 2জন শিক্ষকে 5টা ক্লাছ কেনেকৈ কৰিব? সেইকাৰণে সেইটোৱে বিসংগতিপূৰ্ণ। আচলতে 1991 চনৰ পৰাই মানে চৰকাৰে আচলতে এটা সিদ্ধান্ত লৈছিল যে কোনো স্কুলত ছিংগল টিচাৰ নাথাকিব, কিন্তু ছিংগল টিচাৰ স্কুল থাকে এতিয়ালৈকে আছে। গতিকে এজন শিক্ষকে 5টা ক্লাছত 200 ছাত্ৰ ছাত্ৰীক সময় দিয়াটো কোনোমতে সম্ভৱপৰ নহয়। নিৰুপায় হৈ শিক্ষকসকলে চলাই আছে, সেইটো এটা বিসংগতি হয়। গতিকে ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক যেতিয়া এভেইলেবল নহ'ব, তেতিয়ালৈকেতো এই অসুবিধাটো থাকি যাব। মানে এতিয়া ছাত্ৰ ছাত্ৰীৰ অনুপাত আৰু শ্ৰেণীকোঠা, এই দুটা বস্তু আচলতে চৰকাৰে লক্ষ্য ৰাখিব লাগে। নিশ্চয়। এতিয়া এই ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত কিবা আশাৰ ৰেঙনি আছেনে বিশেষকৈ আমাৰ জনগোষ্ঠীৰ কাৰণে? নিশ্চয় আছে। কেনেকুৱা? নিশ্চয় আছে, নহ'লে মুখ্যমন্ত্ৰী কিয় ক'ব যে এই জনগোষ্ঠীটোৱে শৈক্ষিক আক্ৰমণ কৰিছে?
নিশ্চয় আছে আশাৰ, এইটোতো আশাৰ ৰেঙনি। এইটো মানে কি কি পৰোক্ষভাৱে ক'বলৈ গ'লে অসম আন্দোলনৰে ফল হয়নে নহয়? গতিকে এতিয়া মানে আজিকালি দেখিছোঁ যে মই এইমাত্ৰ যিটো ক'লোঁ যে বৰপেটা জিলাখনত প্ৰায় 20খনৰ অধিক মানে মহাবিদ্যালয় স্থাপন হৈছে। এতিয়া মই ঘৰে ঘৰে ডাক্তৰো দেখা পাইছোঁ। কলগাছিয়া অঞ্চলত এনেকুৱা জেগা আছে যে এখন চুবুৰীত 3জন 4জন 5জন, এখন ঘৰত 2জন 3জনকৈ ডক্তৰ ওলাইছে। এইটোতো আখৰ ৰেঙনিয়ে হয়। এতিয়া যিকোনো প্ৰফেশ্যনত মানুহখিনি আগুৱাই গৈছে, শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি হৈছে। গতিকে ইউনিভাৰ্চিটিটো অসমীয়া বিভাগত আমাৰ ল'ৰা ছোৱালী ঢেৰ, চব বিভাগতে আছে, চব লাইনতে গুচি গৈছে ল'ৰা ছোৱালী। তেওঁলোকে কষ্ট কৰি আছে, ফলো পাই আছে। অধ্যাপকেই হওক, উকিলেই হওক, ডাক্তৰেই হওক, ইঞ্জিনিয়াৰে হওক, ব্যৱসায় বাণিজ্যই হওক, হেল্থ ছেক্টৰেই হওক, চব ছেক্টৰে দেখোন আগুৱাই গৈ আছে। বঞ্চনা কৰি বেছিদিন কোনেও কাকো মানে অৱদমন কৰি ৰাখিব নোৱাৰে। যে ইউ কেন ডিচিভ চাম পিপুল ফৰ অল ডেজ, ইউ কেন ডিচিভ অল পিপুল ফৰ চাম ডেজ, বাট ইউ কেনট ডিচিভ অল পিপুল ফৰ অল ডেজ। সকলো মানুহ কিছুদিনৰ কাৰণে বুৰ্বক বনাই ৰাখিব পৰা যায়, কিছুমান মানুহ সকলো সময়ৰ কাৰণে বুৰ্বক বনাই ৰাখিব পৰা যায়, কিন্তু সকলো মানুহ সকলো সময়ৰ কাৰণে বুৰ্বক বনাই ৰাখিব পৰা নাযায়। গতিকে এটা সময়ত তেওঁলোকে মূৰ দাঙি উঠি আছে, উঠিব। তাৰমানে এইটো জনগোষ্ঠী এটা মানে কষ্ট কৰিব পৰা জনগোষ্ঠীটো। আমি দেখিছোঁ ইমান কষ্ট, ইমান পৰিশ্ৰম, ইমান মানে মেহনত কৰা জনগোষ্ঠী অসমত ভাৰততকৈ পৃথিৱীতেই কম আছে। মই কৈছোঁ পৃথিৱীতেই কম আছে। এতিয়াও এই জনগোষ্ঠীৰ মানুহে 10 ফুট 15 ফুট মানে ডুব মাৰি পানীৰ ভিতৰত, যেতিয়া ধান খেতিবিলাক পানীত ডুবি যায়, পানীত ডুব মাৰি 10 ফুট তলৰ পৰা কাঁচিয়ে ধান কাটি কাটি উঠাই আনে। 15-20 ফুট পানীৰ তলৰ পৰা মৰাপাত কাটি পেলাই লৈ আনি পেলাই তেওঁলোকে খেতি কৰে, কৃষি কৰ্ম কৰে। ইমান এটা কষ্ট সহিষ্ণু জাতি। গতিকে সেই সম্প্ৰদায়ক বাধা দি কোনে ৰাখিব? বাধা দি ৰাখিব নোৱাৰে নহয়। গতিকে শিক্ষাৰ ক্ষেত্ৰত সেইটোৱে হৈছে বস্তুটো। গতিকে তেওঁলোকৰ ল'ৰা ছোৱালীটো এইবিলাক ছাত্ৰ ছাত্ৰী এই পৰিশ্ৰমৰ যি নমুনা, পৰিশ্ৰম যথেষ্ট কৰিব পাৰে কাৰণে শেহতীয়াকৈ দেখিবলৈ পোৱা গ'ল যেতিয়া নিট বিশেষকৈ মিয়া জনগোষ্ঠীয়ে হওক বা মুছলমান সম্প্ৰদায়ৰ যিখিনি ল'ৰা ছোৱালীয়ে সুবিধা পালে বা উত্তীৰ্ণ হ'ল, সামাজিক ন্যায় মন্ত্ৰী অসমৰ তেখেতে ক'লে যে গোটেই আজমলৰ সন্তান। এইটো দুৰ্ভাগ্যজনক, খুবেই দুৰ্ভাগ্যজনক। মানে কোনো চেষ্টাৰ ত্ৰুটি কৰা নাই এই সম্প্ৰদায়ৰ মানুহ আৰু তেওঁলোকৰ মানে সতি সন্ততিক মানে হেৰি কৰাৰ কাৰণে, ছাবচাইড কৰি ৰখাৰ কাৰণে, ছাপ্ৰেছ কৰি ৰখাৰ কাৰণে। এতিয়া কথা হ'ল 2022 চনত যেতিয়া মানে কি হ'ল, এনেকুৱা নিট পৰীক্ষাত ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়ি গ'ল, বৃদ্ধি পালে, তেতিয়া অসমৰ মানে 1 নম্বৰ মানুহজনে কৈছিলে যে আমাৰ ল'ৰা ছোৱালীবিলাকে, মূল সুঁতিৰ ল'ৰা ছোৱালীবিলাকে যদি EWS যোনটো আছে, ইকনমিকেলি উইকাৰ ছেকশ্যনৰ যিটো ফৰ্ম, সেই ফৰ্ম তেওঁলোকে ফিল আপ কৰিব নাজানে, এওঁলোকে ফিল আপ কৰিব জানে, যাৰ কাৰণে এওঁলোকৰ ল'ৰা ছোৱালী বাঢ়ি গ'ল, বেছি চিলেকশ্যন পালে। তাৰ লগে লগে ইকনমিকেলি EWSৰ মানে কি যিটো কোটা আছিলে, সেই কোটাটো অসমত বন্ধ কৰি দিয়া গ'ল। এতিয়া খুলিছে, সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এইটো নিৰ্দেশ আছিলে। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এইটো EWSটোৰ যিটো প্ৰভিজন, এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আছিলে, পিছত খুলিব লগা হ'ল। এইবাৰ 23 চনত যেতিয়া আকৌ মানে নেটৰ ল'ৰা ছোৱালীবিলাকে ভাল কৰিলে, তাৰ পিছদিনাই তেওঁলোকে 6 জনগোষ্ঠীৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰি দিলে। কৰিলেতো এনাৰ কাৰণে আৰু 10% কৰি দিলে। 126টা পোষ্টৰ চিটত কোনোদিন চৰ্চা কৰি ল'ৰা ছোৱালীয়ে নাপায়। গতিকে এনেকুৱা মানে কি কি হ'ল, যিটো পক্ষপাতিত্ব, এইটো আচলতে শিক্ষাৰ ক্ষেত্ৰত হ'ব নালাগে, কৰিব নালাগে, আৰু এইটো নাথাকে। কাৰণ মানে মই প্ৰথমে কৈছোঁ নহয়, সমান অধিকাৰ দিবই লাগিব। আজি হ'লেও দিব লাগিব, কালি হ'লেও দিব লাগিব, পৰহি হ'লেও দিব লাগিব। ইয়াৰ বিকল্প কোনো ব্যৱস্থা নাই। দক্ষিণ আফ্ৰিকাত ক'লা মানুহবিলাকক ছাপ্ৰেছ কৰাৰ কাৰণে বগা মানুহবোৰে কিমান বছৰ তেওঁলোকক পদদলিত কৰি ৰাখিছিলে, পাৰিছিলে জানো? নাই পৰা। আমেৰিকাৰ সেই এপাৰ্থাইড সেইবিলাকৰ ছিষ্টেম, মানে ক'লা বগাৰ যিটো কাজিয়া, সেই একেই কথা। বিক্ৰী কৰিব আচলতে ছিটবিলাক, সেইটো কৈছে নহয়, 100 কোটি টকা পাব।
স্পন্সৰশ্বিপত 100 কোটি টকা পাব তাৰমানে অসমৰ মেডিকেল কলেজৰ চিট বিক্ৰী কৰি পেলাই অসম গভৰ্ণমেণ্টৰ টকা আনিব লগা হ'ল এনেকুৱা অৱস্থা পাইছে নেকি অসমৰ অৰ্থনীতিয়ে আপুনি নেলিৰ এটা প্ৰগ্ৰামত হয় আপুনি কৈছিল যে আমাৰ মানুহখিনি ইহুদীসকলৰ নিচিনা হ'ব লাগে কৈছিলোঁ ইয়াৰ এটা ব্যাখ্যা আপুনি দিব ন ব্যাখ্যাটো হৈছে কি যে আজিকালিৰ 21st চেঞ্চুৰীত দেই যিটো এইটো আজিকালি হৈছে সাৰ্ভাইভেল অফ দি ফিটেষ্ট যাৰ ফিটনেছ আছে যাৰ হেৰি আছে মানে ক্ষমতা আছে তেওঁ সাৰ্ভাইভ কৰিব বৰ্তি থাকিব বাকীখিনি নিশেষ হৈ যাব এতিয়া কথা হৈছে কি যে এই ফিটনেছটো কি হোৱাট ইজ দ্যাট ফিটনেছ সাৰ্ভাইভেল অফ দি ফিটনেছ ইন টুডেজ কণ্টেক্সট আজিৰ কণ্টেক্সটত কিন্তু এইটো শাৰীৰিক শক্তি নহয় এনেকুৱা কথা নহয় যে হাতীৰ নিচিনা বল থাকিব লাগিব এই আগৰ যিবিলাক হিৰো আছিলে যিবিলাকে ঘোঁৰাত উঠি মানে হাতীত উঠি যুদ্ধ কৰিছিলে হয়নে নহয় এই যে ভগদত্ত বা ভাস্কৰ বৰ্মন অশোক অমুক তমুক হেন তেন যে হিৰোইজিমৰ সেই কণ্টেক্সটো আজিকালি কিন্তু নাই আজিকালি হৈছে যে বীৰত্বটো হৈছে কি মেণ্টেল হিৰোইজিম মানসিকভাৱে যোনবিলাক জাতি যোনজন ব্যক্তি বা যোনটো জাতি শক্তিশালী হয় এই পাৱাৰফুল হয় ফিট থাকে সেইটোৱে ছাৰ্ভাইভ কৰিব ইহুদীসকল পৃথিৱীৰ মানে মুঠ জনসংখ্যাৰ মাত্ৰ 2% মাত্ৰ 2% দিয়ে তেওঁলোকে পৃথিৱীখন শাসন কৰি আছে আজিকালি যিটো 21st চেঞ্চুৰীৰ যিটো টেকন'লজিৰ এনেকুৱা এটা দিশ নাই যোনটো এনেকুৱা এটা কমেই মানে এনেকুৱা এটা মানে টেকন'লজি বা প্ৰযুক্তিবিদ্যা ওলাব যোনটো ইহুদীসকলে আৱিষ্কাৰ কৰা নাই গতিকে মই আহ্বান জনাইছোঁ যে এই চৰ-চাপৰিৰ সম্প্ৰদায়টো মানসিকভাৱে তেওঁলোকে সক্ষম হ'ব লাগে শক্তিশালী হ'ব লাগে আৰু তেতিয়াহে তেওঁলোকে ছাৰ্ভাইভ কৰিব ইহুদীসকল নিচিনা ছাৰ্ভাইভ কৰিব কেৱল জনসংখ্যাত ডাঙৰ হ'লেই যে সেই জাতিটো শক্তিশালী জাতি হয় ক্ষমতাশালী জাতি হয় বা দেশখনক শাসন কৰিব তেনেকুৱা কোনো কথা নহয় গতিকে বুদ্ধিৰ জৰিয়তে বিদ্যাৰ জৰিয়তে প্ৰযুক্তিবিদ্যাৰ জৰিয়তে এইবিলাক হস্তগত কৰিহে জাতিক বা সম্প্ৰদায়ক শক্তিশালী কৰিব পাৰি সেই কথাটোতে মই আঙুলিয়াইছিলোঁ আচলতে আজি ইহুদীসকলে কি কৰা নাই এই এলেন মাস্কৰ পৰা আৰম্ভ কৰি পেলাই এই বিল গেটছৰ পৰা আৰম্ভ কৰি পেলাই আইনষ্টাইনৰ পৰা আৰম্ভ কৰি পেলাই এই সকলোতো ইহুদীয়ে হয় তেওঁলোকৰ নিচিনা 2-4জন বৈজ্ঞানিক কিয় আমাৰ সমাজৰ পৰা সৃষ্টি কৰিব নোৱাৰোঁ আমি সেইকাৰণে কথাবিলাক কোৱা হৈছিলে নিৰ্যাতনৰ ইতিহাস মানে আপুনি একেই দেখা পায় যে ইহুদীসকলৰ ওপৰত যেনেকৈ নিৰ্যাতন চলিছে একেই বুলি মই সেই কথাটো মানে ক'ব খোজা নাই কিন্তু নিৰ্যাতনটো হৈছে আধুনিক হিটলাৰৰ অধীনত আধুনিক ইহুদী ফৰ্মেটটো বেলেগ নিৰ্যাতনটো হৈছে এইটোতো আৰু কোনো কথাই নাই নিৰ্যাতনটো হৈছে প্ৰত্যেক মানে ক্ষেত্ৰতেই হৈছে নিৰ্যাতন হৈছে প্ৰতিজন ভোটাৰৰ ভোটৰ মূল্য কি সেইজন কোনোবা বিশ্বকৰ্মাৰ ভোটৰ যিমান দাম আমাৰ সেই জকাই চুকৰ ঠেলাৱালা বা ৰিক্সাৱালাৰ ভোটৰ দামেই সমান হয় দেখা গৈছে যে চৰ-চাপৰিত এটা বৃহৎ সংখ্যক ভোট আছে বা বিশেষকৈ মিয়া কমিউনিটি যদি আমি কওঁ আপোনাৰ ভাষাত মিয়া অসমীয়া কমিউনিটি এই মিয়া অসমীয়া বা মিয়া কমিউনিটিৰ ভোটৰ ভেলু ইমান দিনে লাভ কৰিছেনে বা এওঁলোকে যিমান নেতাক নিৰ্বাচন কৰি দিছে সঠিক জায়গাত ভোটটো কৰিছেনে সামগ্ৰিকভাৱে কি ক'ব ইংৰাজীত এষাৰ কথা আছে দেই মানে এজ আৰ দি পিপুল so is the king গতিকে আৰু ইয়াৰ ওলোটাটো এটা আছে যে এজ ইজ দি কিং so are the people প্ৰথম কথাটো হৈছে যে প্ৰজা যেনেকুৱা তেওঁলোকে তেনেকুৱা ৰজাই নিৰ্বাচন কৰে এটা এটা কথা এটা সাইড আৰু এটা সাইড হৈছে যে ৰজা যেনেকুৱা তেনেকুৱা প্ৰজাও তেনেকুৱাই হয় আচ্ছা এই মোৰ এই যে কিতাপখন আছে নহয় এই যে এইফালে ৰজা যায় তাৰ বেটুপাতটো চোৱা তুমি এইখনৰ কথা কৈছো হয় এইখনৰ কথা কৈছোঁ
এই যে ৰজা আগে আগে গৈ আছে আৰু প্ৰজা পিছে পিছে গৈ আছে তাৰমানে আৰু এই যে ৰজাৰ হাতত যিটো ফুল এইটো হৈছে ক্ষমতাৰ প্ৰতীক তো ক্ষমতাটো ৰজাৰ হাতত আছে ৰজা আগে আগে গৈ আছে আৰু প্ৰজাই তেওঁলোকক অনুসৰণ কৰি আছে আৰু তলৰ ছাইডত ইয়াৰ পুৰা উলটাটো আছে এইবাৰ কিন্তু ফুলটো ৰজাৰ হাতত নাই ফুলটো আছে ফুলবোৰ প্ৰজাৰ হাতত আছে মানে ক্ষমতাটো প্ৰজাৰ হাতত আছে এতিয়া প্ৰজাবিলাকে আগে আগে গৈ আছে ৰজাই পিছে পিছে অনুসৰণ কৰি আছে তো এইটো হৈছে কথা গতিকে ভোট উচিত জায়গাত পৰিছে নে নাই পৰা সেই সময়ত যোনবিলাক উপযুক্ত মানুহ আছিল হয়তো পৰিছিলে উপযুক্ত জায়গাতে দিছিলে কিন্তু সেই মানুহৰ এটা মানে কি পৰিৱৰ্তন হৈ আছে আৰু ৰাজনীতিৰ নেতৃত্বৰ কথাটো অলপ বেলেগ মানে কি হয় সদায় মানে দ্বিতীয় শ্ৰেণীৰ মানুহে ৰাজনীতি কৰিবলৈ যায় দ্বিতীয় শ্ৰেণীৰ নেতাবিলাকৰ আণ্ডাৰত মন্ত্ৰী মানে বিধায়কৰ তলতীয়া হৈ পেলাই প্ৰথম শ্ৰেণীৰ মানুহবিলাকে চাকৰি কৰে গোলামী কৰে গতিকে বুদ্ধিমান আৰু প্ৰথম শ্ৰেণীৰ মানে হেৰিবিলাক বৌদ্ধিক মানে ক্ষমতা থকা মানুহবিলাক সাধাৰণতে ৰাজনীতি কৰিব আমাৰ যাব লাগে কিন্তু দেই যাব লাগে কিন্তু নাযায় সেইফালৰ পৰা মই কৈছোঁ যে ভোটটো দিছিল ঠিকেই কিন্তু সেই ভোট পাই যোনবিলাক মানুহ ক্ষমতাত গ'ল তেওঁলোকে যে ক্ষমতাৰ উচিত বা যথোপযুক্ত মানে ব্যৱহাৰ কৰিব পাৰিলে সেইটো মই কোৱা নাই যদি কৰিব পাৰিলেহেঁতেন ক্ষমতাৰ প্ৰয়োগ কৰিব পাৰিলেহেঁতেন সদ্ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন তেনেহ'লেতো এই মানুহখিনিৰ দুখ বহুতখিনি নিৰাময় হ'লহেঁতেন আজি তেওঁলোকে এনেকুৱাকৈ এই অৱস্থাত আহিব নালাগিলেহেঁতেন আপুনি যিটো কৈছে যে প্ৰথম শ্ৰেণীৰ মানুহে ৰাজনীতিত নাযায় আচলতে ছেফ জোনত থাকিব বিচাৰে য়েছ কাৰণ যদি ৰাজনীতিত আনচাৰ্টেনিটি আছে তাত ৰাজনীতিত তেওঁ MLA জিকিবও পাৰে হাৰিবও পাৰে কিন্তু তেওঁ যেতিয়া ACS হ'ব IS বিষয়া হ'ব বা UPSC ক্ৰেক কৰিব তেওঁ চাকৰি পাব ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব বা অধিবক্তা হ'ব কিবা এটা হ'ব বা শেষত প্ৰফেচাৰ হ'ব তেওঁ চাকৰি বাকৰি পাই যাব নিজৰ পৰিয়াল সেটেল হৈ যাব গতিকে প্ৰথম শ্ৰেণীৰ মানুহৰ সেইটো ধাৰণা বোধ কৰোঁ সামাজিকভাৱে তেওঁলোক ইমান এটা দায়বদ্ধতা নহয় যেন হ'ব পাৰে মানে এইটো জেনেৰেলাইজ কৰিব পৰা নাযায় এইটো মানে মই জেনেৰেলাইজ কৰা নাই পাৰ্টিকুলাৰ কিছু ক্ষেত্ৰত হ'ব পাৰে আৰু এইটো ভেটুবতৰ পৰা মই আৰু এটা কথা বুজিলোঁ যে যেতিয়া জনতা আপুনি যেনেকৈ বুজাইছে সেইটো মই একচেপ্ট কৰিছোঁ আৰু এটা ব্যাখ্যা মোৰ মতে যেতিয়া পাব্লিকখিনি বুৰ্বক আছিলে তেতিয়া ৰজাই ফুল লৈ আগে আগে গৈছিল পাব্লিক পিছে পিছে গৈছে যেতিয়া জনতা আপোনাৰ চতুৰ হৈ গ'ল তেতিয়া ৰজাই পিছে পিছে ঘূৰি আছে এইটো কথা মই ক'ব লাগিছিল অৱশ্যে ব্যাখ্যা এই তোমাৰটোও কাৰেক্ট তাৰমানে এতিয়া যদি মই কওঁ আমাৰ মিয়া জনগোষ্ঠীটো ইয়াত আছে এতিয়া ইয়াত আছে ইয়ালৈকে কনভাৰ্ট কৰিব লাগিব ক্ষমতাৰ জনতাৰ হাতত আনিব লাগিব ক্ষমতা তেতিয়াহে ৰজাই পিছে পিছে ঘূৰিব এইটো কনচেপ্ট এই কনচেপ্টটো আছিল ইয়াতে আই শুড হেভ মেনশ্যনড ইট সেইটো কাৰণে যেতিয়া ৰাইজৰ হাতত ক্ষমতা গুচি আহিব নহয় তেতিয়া ৰজাই পিছে পিছে আহিব লাগিব আৰু সেইটো আপুনি ইতিমধ্যে কৈছে যে শিক্ষাৰ বিকল্প নাই শিক্ষা প্ৰথম এইটো লাইন ল'ব পাৰে এতিয়া ছাৰ আৰু এটা কথা বিশেষকৈ আপুনি যিহেতু বৰপেটাৰ সন্তান বৰপেটাত আমি দেখিছোঁ যে বহু সময়ত মানে মোৰ ভাষাত এইটো চালানী নেতা বুলি কওঁ চালানী নেতা হয় বৰাকৰ পৰা যায় তেওঁলোকে গৈ পেলাই তাত ডাঙৰ ৰাজনৈতিক অংশবিলাক তাত কৰে তাৰ ভিতৰত অন্যতম মই নামটো লোৱা কিমান সমীচীন হ'ব নাজানো গোলাম ওছমানী তেখেতে তাত গৈ পেলাই ৰাজনৈতিক পথাৰটো হাৰুৱা বুলি পাইছিল আজি বদৰুদ্দিন আজমল তেখেতে বৰপেটা বা ধুবুৰীত এতিয়া তেখেতে সাংসদ তেখেতৰ ভাতৃ আছিলে বৰপেটাৰ সাংসদ তেওঁলোকে নিজৰ স্থানত ৰাজনীতি কৰিব নোৱাৰে আমাৰ এই নামনি অসমটো বাছি লয় কিয় প্ৰথম কথা হৈছে ক'বই লাগিব এতিয়া কোনোবাই বেয়া পালেও ক'ব লাগিব যি দুজন মানুহৰ নাম তুমি কৈছা এই দুয়োজন মানুহৰ তেওঁলোকে ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাৰ মানুহ বেছিকেলি আচলতে চিলেটীয়া বুলি আমি যেনে কওঁ তেওঁলোকে ঐতিহাসিকভাৱেই খুব মানে শিক্ষা দীক্ষাৰ ফালৰ পৰা
ৰাজনীতিৰ ফালৰ পৰা তেওঁলোক অগ্ৰণী হয়। আৰু দ্বিতীয় কথা হৈছে যে তেওঁলোকৰ মানে এটা বেলেগ এটা সামাজিক প্ৰেক্ষাপটত তেওঁলোকে ডাঙৰ দীঘল হৈছে। এই ব্ৰহ্মপুত্ৰ ভেলীৰ মানে বংগীয় মূলৰ মানে এই মিয়া মুছলমানখিনি যি এটা সামাজিক প্ৰেক্ষাপটত ডাঙৰ দীঘল হৈছে, তেওঁলোকৰ সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটটো কিন্তু বেলেগ। গতিকে মাইণ্ডছেটটো বেলেগ হয়। আমাৰ বৰপেটাৰ মানুহ মানে বেছিভাগ মানে কি মানুহ ভোটাৰ সংখ্যালঘু মানে ভোটাৰখিনি তেওঁলোকৰ যিটো নেতৃত্ব দিবলগীয়া যিখিনি মানুহ আহে তেওঁলোকৰ বহুতখিনি মানে আচলতে নেতৃত্বত যিখিনি গুণাগুণ থাকিব লাগে নহয়, এই গুণাগুণখিনিৰ অভাৱ আছে। প্ৰথমে তেওঁলোকে সাহসী নহয়, তেওঁলোকে স্পষ্টবাদী নহয়, তেওঁলোকে দুৰ্নীতিগ্ৰস্ত হয়, তেওঁলোকে মানে কি প্ৰম্প্ট কোনো ডিচিশ্যন তেওঁলোকে দিব নোৱাৰে, তেওঁলোকে ভিজনাৰী নহয়। গতিকে বিভিন্ন কাৰণত মানে তেওঁলোকে নেতৃত্ব দিবলৈ পৰা নাই আৰু যি সুযোগটো মানে এই বাহিৰৰ মানুহবিলাকে লৈছে আৰু। গতিকে মই সেইখিনিয়ে ক'ম, বাকীনো আৰু কি, মানুহে ভোট দি বনাইছে যিহেতু আৰু বনাইছে। আপোনাৰ এই উত্তৰৰ পৰা বহু কথাই আচলতে বুজা গৈছে, সেইখিনি মই ব্যাখ্যা নকৰোঁ, আমাৰ দৰ্শকে নিশ্চয় বুজি পাব যে আচলতে সমস্যাটো ক'ত। আৰু নিশ্চিতভাৱে এইবিলাকৰ প্ৰতিকাৰ আমাৰ মানুহখিনিয়ে কৰিব লাগিব, উত্তৰ প্ৰজন্ম যিখিনি আছে তেওঁলোকে কৰিব লাগিব ইয়াৰ পৰীক্ষা। বা ইয়াত আমাৰ যথেষ্টখিনি, এতিয়া মই আপোনাক মেনশ্যন কৰা নাই কিন্তু ৰিটায়াৰ্ড পাৰ্চন এনেকুৱা বহু ওলাইছে যিসকল যথেষ্ট সমাজৰ কাৰণে চিন্তা কৰা বা সমাজৰ কথা ভালকে চিন্তা কৰিব পৰা বা দূৰদৰ্শী চিন্তা থকা বহুকেইগৰাকী ব্যক্তি আমাৰ মাজত আছে এতিয়াও। তেখেতসকলে ৰাজনীতিৰ ক্ষেত্ৰত নিশ্চিতভাৱে আগুৱাই আহিব বুলি আশা কৰোঁ। টেলিমেডিশ্যন হৈ গ'ল, NRCৰ কিছু কথা হৈ গ'ল, আমাৰ ডিব্ৰুগড় ডিটেনশ্যন চেণ্টাৰ আছে, এই গোটেই বিষয়খিনি আছে। সামগ্ৰিকভাৱে আপুনি কি ক'ব? এটাৰ পিছত এটা মানে কি বিপৰ্যয় মানে জাপি দিয়া হৈছে আচলতে এই জনগোষ্ঠীটোৰ প্ৰতি। এটা ক্ৰিয়েটেড বস্তু হয়, এটা সৃষ্টি কৰা বস্তু হয় যে ভোটাৰ তালিকাৰ পৰা কিছুমান মানুহৰ নাম উইদাউট এনি ৰাইম অৰ ৰিজন, কোনো কাৰণ নোহোৱাকৈ একফালৰ পৰা কাটি দি সেই মানুহখিনিক জনগোষ্ঠীটোক এটা চাপৰ মাজত ৰাখি তেওঁলোকক মানসিক, শাৰীৰিক আৰু আৰ্থিকভাৱে হাৰাশাস্তি কৰা। তেনেকুৱা এটা সময় আছিল যে চৰকাৰৰ পৰা নিৰ্দেশ আছিল যে তোমালোকে এক ৰাতিৰ ভিতৰত ইমানখিনি ডিব্ৰুগড় বনাই দিব লাগিব। যে কোন ডিব্ৰুগড় হয় কি নহয় এইবিলাক লৈ কোনো লক্ষ্য নাৰাখি বিষয়াবিলাকে ঘৰত মানে ভোটাৰ লিষ্ট লৈ পেলাই একফালৰ পৰা তেওঁলোকে ডি লিখি গ'ল। ডাউটফুল ভোটাৰ। কি ডাউটফুল ভোটাৰ? পৃথিৱীৰ ইতিহাসত নাশ্ৰুত কথা এটা শব্দ ডাউটফুল ভোটাৰ। আৰু সেই এনেকুৱা এটা মানে ফান্দত মানে পেলাই দিলে মানুহখিনি ভীতিগ্ৰস্ত হৈ গ'ল আৰু তেওঁলোকে সেই ভয়াৱহ অৱস্থাৰ পৰা মানে হাত সাৰিবৰ কাৰণে, ৰক্ষা পোৱাৰ কাৰণে, মুক্তি পোৱাৰ কাৰণে তেওঁলোকে ৰাজনীতিকৰ পিছে ঘূৰিব লগা হ'ল, কোনোবা এটা বিশেষ ৰাজনীতিক সমৰ্থন কৰিব লগা হ'ল, উকিলৰ দপ্তৰ হাকিমৰ বৈঠকখনলৈ গৈ পেলাই ঘৰ মাটি বাৰী বিক্ৰী কৰি তেওঁলোকে টকা পইচা খৰচ কৰিব লগা হ'ল। গতিকে এইটো এটা মানে আনজাষ্ট এটা অন্যায় এটা মানে সিদ্ধান্ত জাপি দিয়া হৈছিলে, যাৰ কাৰণে মানুহবোৰে ইমান দিন আজিলৈকে ভুগি আছে। আৰু ডিটেনশ্যন কেম্পতো সেই একেই কথা। মানুহক আৰু ডিটেনশ্যন কেম্পত ৰাখে নেকি মানুহে? জীৱ জন্তুকে ডিটেনশ্যন কেম্পত ৰাখে। মানুহক ক'ৰবাত ডিটেনশ্যন কেম্পত ৰাখে। আৰু সেইটো এই নাশ্ৰুত কথা ভাৰতবৰ্ষতো অসমত হ'ল। আৰু ডিটেনশ্যন কেম্পৰ মানুহৰ যি দুৰ্দশা, হৃদয় বিদাৰক দুৰ্দশা, সেইবিলাকতো আৰু কৈ শেষ কৰিব পৰা নহয়। এইটো অন্যায়, অমানৱিক আৰু মানে খুবেই মৰ্মন্তুদ এইটো আৰু বস্তু। মানুহৰ প্ৰতি মানুহে অন্যায় কৰিব নালাগে। যিয়ে নহওক, ভালেখিনি আমি কথা আলোচনা কৰিলোঁ আৰু হয়তো আমি পৰৱৰ্তী সময়ত আৰু কিছু কথা আলোচনা কৰিম। আজি যদি আপোনাৰ ভাল লগা কেইটামান কবিতা আচলতে আপোনাৰ পৰা শুনিব বিচাৰিছোঁ। পঢ়ুৱৈ হিচাপে আপোনাৰ কবিতা মই যথেষ্ট পঢ়ি ভাল পাওঁ।
তাৰ ভিতৰত এই মই যিটো অকণমান পঢ়িছিলোঁ যে বিনীত নিবেদন এই যে এইটো কবিতা আপোনাৰ পৰা পাঠ মই শুনিব বিচাৰিম আৰু দৰ্শকসকলে নিশ্চয় শুনি ভাল পাব। বিনীত নিবেদন এই যে মই এজন পমুৱা, এজন লাঞ্ছিত মিয়া, যিয়েই নহওক কিয় মোৰ নাম ইছমাইল শ্বেখ, ৰমজান আলী কিম্বা মজিদ মিয়া, জ্ঞাতব্য বিষয় মই অসমৰে অসমীয়া। ক'ব লগা মোৰ বহুত কথাই আছিল, যিবোৰ কথা অসমৰ সাধু কথাৰ দৰে প্ৰাচীন, যিবোৰ কথা তোমালোকৰ ধমনীত প্ৰবাহিত ৰক্ত কণিকাতকৈও আদিম। স্বাধীনতাৰ ২ বছৰ পিছতো কোনো সহৃদয় লিখকৰ লিখনিত মোৰ ঠাই নহ'ল, কোনো চিত্ৰশিল্পীৰ তুলিকাত চিত্ৰিত নহ'ল মোৰ ছবি, বিধানসভা অথবা সংসদ ভৱনত এবাৰ উচ্চাৰিত নহ'ল মোৰ কথা, কোনো শ্বহীদ বেদী অথবা কোনো সংবাদ পত্ৰত ঘূণাক্ষৰেও লিখা নহ'ল মোৰ নাম, আনকি মোৰ কোনো সংজ্ঞাও পোৱা নহ'ল, মই মিয়া নে অসমীয়া নে ন অসমীয়া। হঠাৎ কাৰোবাৰ কঠিন হাতৰ পৰশত উচুপি উঠিল মোৰ ৮৩ জ্যোৎস্নাপ্লুত ৰাতি, নেলিৰ বিধ্বস্ত বস্তি ভেটিত থিয় হৈ বিনালে মোৰ দেশ, মোকাল মোৱাত মেঘাচ্ছন্ন হ'ল আকাশ আৰু ৰূপহী জুৰীয়া মিয়াসকলৰ সেই ছায়া ঢকা পাখি ঢকা গাঁওবোৰ শ্মশান হ'ল। চৌৰাশীৰ প্ৰবল বন্যাই উটুৱাই নিলে মোৰ সোণবৰণীয়া পথাৰ, ৮৫ তেজল বাজি কৰে বিক্ৰী কৰিলে মোক নিলামত বিধানসভাৰ মজিয়াত। যিয়েই নহওক কিয় মোৰ নাম ইছমাইল শ্বেখ, ৰমজান আলী কিম্বা মজিদ মিয়া, জ্ঞাতব্য বিষয় মই অসমৰে অসমীয়া। আচলতে আমি যদি গোটেই ইণ্টাৰভিউখন যদি আমি চমুকৈ কৰিব লাগে, আপোনাৰ এটা কবিতাতে গোটেইখিনি কথা আহি গৈছে। আচলতে বহুদিন এইটো ধৰা মানে কি হ'ল ১৫-৪০ বছৰ আগত লিখা কবিতা, 40 ইয়াৰ্ছ। আজি দেশত সম্পূৰ্ণ মোৰ গতিকে আৰু আবৃত্তিও তেনেকৈ কৰা নহয়, এতিয়াতো আৰু বয়সে হ'ল আছে। মোৰ যিমান বয়স তাতকৈ আপোনাৰ কবিতাৰ বয়স বেছি, অথচ আজিৰ তাৰিখত মোৰ এনেকুৱা লাগি আছে যে এই কবিতা কিজানি কালি নিশা আপুনি লিখিছে, আজি মই পঢ়ি আছোঁ। আৰু সেই সময়ত আপুনি সদাগৰৰ কথা কৈছে 1985-ত, হয়, সেইটো বুজি পাইছোঁ মই। ইতিমধ্যে ইণ্টাৰভিউতো এই কথাটো আহিছে, হয়, যে কেনেকৈ সংখ্যালঘুৰ নামত ৰাজনীতি কৰা হ'ল, ১৭-১৮জনকৈ বিধায়ক আকৌ গৰু ছাগলীৰ নিচিনা বিক্ৰী কৰি দিয়া হ'ল গোটেই। সেই ৰাজনীতিয়ে আমাক শেষ কৰিছে আৰু আজিৰ তাৰিখত আকৌ সেইবিলাকে চলি আছে। এইটো আমাৰ পৰিৱেশ আচলতে। হয় হয় হয়। আমাৰ বিশিষ্ট সাহিত্যিক প্ৰয়াত হোমেন বৰগোহাঁই ছাৰে অন্যতম শ্ৰেষ্ঠ কবি হিচাপে আচলতে কোৱা হৈছিল যে আপুনি চৰ্চাপুৰীৰ অন্যতম শ্ৰেষ্ঠ কবি। আৰু এগৰাকী আমাৰ চৰ্চাপুৰীৰ লেখক আমাৰ ইছমাইল হুছেইন, তেখেতেও আপোনাৰ কবিতা মূল্যায়ন কৰা দেখা পাইছোঁ। যে ইয়াত এটা সমালোচনা মই পঢ়িলোঁ, তাতেও আপোনাক কোৱা হৈছিল চৰ্চাপুৰীৰ আপুনি যিমান কবিতা 1938 চনৰ পৰা 2013লৈকে লিখা হৈছে, গোটেই কবিৰ কবিতা একলগ কৰিলে যিমান হ'ব, আপোনাৰ অকলেই সেইখিনি কবিতা কৈছে। কথাটো তেনেকৈ হয়। আপুনি সাহিত্যিক হিচাপে যথেষ্ট সম্ভাৱনা আছিলে যে আপুনি সাহিত্যিক হিচাপে প্ৰতিষ্ঠা লাভ কৰা। আজিৰ দিনতো ন' ডাউট আমি জানো আপোনাৰ সাহিত্য কৰ্ম, কিন্তু আমাৰ নিচিনা কিমানজনে জানে? বহুতেই নাজানে আপোনাৰ সাহিত্য কৰ্মৰ বিষয়ে। ইতিমধ্যে আপুনি 20খনতকৈ বেছি গ্ৰন্থ ৰচনা কৰিছে। আচ্ছা, কিয় আচলতে আপুনি প্ৰচাৰ বিমুখ হৈ কিয় থাকিল সাহিত্যৰ ক্ষেত্ৰত? প্ৰচাৰ বিমুখ মানে কি হ'ল, এই যে ইছমাইল হুছেইন যে এইটো মোৰ জুনিয়ৰ, আজি প্ৰায় 100খন কিতাপ লিখিছে। হাফিজ আহমেদো মোৰ জুনিয়ৰে হয়। যেতিয়া মই কলেজত অধ্যাপনা কৰিছিলোঁ, 15 বছৰ কাল অধ্যাপনা কৰিছিলোঁ, তেতিয়া মোৰ লিখা মেলা ৰেগুলাৰ চলিছিলে। কোনখন কলেজ আছিল? মধ্য কামৰূপ কলেজ, বৰপেটাৰ মধ্য কামৰূপ কলেজত আছিলোঁ, ইংৰাজী বিভাগত আছিলোঁ। তো পেপাৰবিলাকতো লিখিছিলোঁ। সেই সময়ত প্ৰায় 10-12খন কিতাপ তেতিয়াই মোৰ লিখা হৈ গৈছে দেই। তাৰপিছত মোৰ হঠাৎ মানে চাকৰি পৰিৱৰ্তন হ'ল।
মই কলেজৰ অধ্যাপনা এৰি পেলাই যেতিয়া শিক্ষা বিষয় হ'লোঁ পোনে যাব লগা হ'ল কৰিমগঞ্জ জিলাত। সেইখন এখন বেলেগ মানে পৰিৱেশ, মানে গাড়ীৰ পৰা নামিয়েই মানে বাংলা ভাষাত মানে চাইনবোৰ্ড পঢ়িব লগা হয়, বাংলা ভাষাত স্কুল পৰিদৰ্শন কৰিব লগা হয়, বাংলা ভাষাত বক্তৃতা দিব লগা হয়। গতিকে তেনেকুৱা এটা প্ৰতিকূল পৰিৱেশত পৰি পেলাই মানে লিখা মেলাৰ যিটো ধাৰাবাহিকতাটো, সেই ধাৰাবাহিকতাটো মোৰ অলপ বিঘ্নিত হৈছে। আৰু তাৰপিছতো মানে শিক্ষা বিভাগৰ চাকৰিবিলাক আজিকালি ইমান মানে ব্যস্ততাৰ চাকৰি হৈ গৈছে যে দিনে নিশাই মানে চাকৰিৰ সেই কামতে লাগি থাকিব লাগে। আনকি লিখা মেলা পঢ়া পাতিটো দূৰৰে কথা, পৰিয়ালৰ খবৰ লোৱাৰো মানে কেতিয়াবা সময় নাথাকে। তাৰপিছতো 7-8খন জিলাত চাকৰি কৰিলোঁ, হেডকোৱাৰ্টাৰত আহিলোঁ। গতিকে আচলতে প্ৰফেশ্যনটোৱে মোক ইয়াৰ মাজে 2-4খন কিতাপ ওলাইছে, নো ডাউট নোলোৱা বুলি মই নকওঁ, কিন্তু সেইফালৰ পৰা মই মানে লেখা মেলাৰ ক্ষেত্ৰত আমাৰ ইছমাইলহঁতৰ তুলনাত অলপ মানে পিছুৱাই গ'লোঁ বুলি মই স্বীকাৰ কৰিব লাগিব, সেইটো হয়। আৰু দ্বিতীয় কথাটো হৈছে মানুহে যে মোক নাজানে বুলি কৈছা নহয়, এইটো মই হয়ও। মাজততো মই ভাবিছিলোঁ যে যেতিয়া মই চাকৰিৰ শেষ সময়লৈকে কিজানি লেখকৰ তালিকাৰ পৰা মোৰ নামটো কাটিয়ে দিলে নেকি মানুহে, এনেকুৱা মোৰ ভাবিছিলে তো এতিয়া অৱসৰ লোৱাৰ পিছত আৰু অলপ হাতত কলম তুলি লৈছোঁ, যিখিনি পাৰোঁ কৰি আছোঁ। আৰু ব্যক্তিগতভাৱেও মই মানুহজন অলপ মানে কি প্ৰচাৰ বিমুখ হয়, মই অকলে থাকিবলৈ ভাল পাওঁ। নিজেই নিজৰ লাইব্ৰেৰীত লেখা মেলা পঢ়া পাতি কৰি থাকোঁ দিনটোত, আৰু বেছি প্ৰচাৰ মই ভাল নাপাওঁ। মানে যে মানুহে মই যে এজন লেখক এইবিলাক জহাই ফুৰা কৈ ফুৰা, বেগত কিতাপ লৈ গৈ মানে দোকানে বিক্ৰী কৰা, মানে মই খুব টান পাওঁ তাৰমানে আচলতে। আনকি মই কোনোদিন কোনো সভাত বা কোনো লেখক হিচাপে পৰিচয় দিয়া নাই, পোৱা নাই। তাৰে মাজত 2-4জনে জানে কিছু লেখা মেলা কৰা বুলি, কিন্তু লেখক হিচাপে এজন বুদ্ধিজীৱী হিচাপে মই কোনোদিন পৰিচয় দি পোৱা নাই, যাৰ কাৰণে হয়তো সেইটো মোক নাজানে মানুহে, এইটো এটা কথা হ'ব পাৰে। আপুনি বৰ্তমান চৰ্চাপুৰী সাহিত্য সভাৰ সভাপতি, পৰৱৰ্তী পৰিকল্পনা আপোনাৰ কি আছে, কি ভাবিছে সাহিত্যক লৈ? আমাৰ প্ৰথম কথা হৈছে চৰ্চাপুৰী অঞ্চলত মানে কিছু নতুন লেখক, সাংবাদিক, কিছু বুদ্ধিক মানে কচৰৎ কৰা কিছু মানুহ সৃষ্টি কৰা, আৰু অসমীয়া সাহিত্যৰ ভাষা আৰু সাহিত্যৰ এইটো মানে অলপ জনপ্ৰিয় কৰি তোলা, প্ৰসাৰ কৰা, এইটোৱে আচলতে মূল মানে হেৰি। তাৰ লগে লগে আমাৰ যিবিলাক সামাজিক সমস্যা আছে, সেই সামাজিক সমস্যাসমূহৰ প্ৰতিও মানুহক সচেতন কৰা, এইবিলাকে আমাৰ মূল সমস্যা। আৰু সামাজিক সমস্যা কওঁতে আৰু বেলেগ এটা প্ৰসংগ আহি গ'ল আচলতে মনত, যে ড্ৰাগছৰ প্ৰচলন কিয় হ'বলৈ পালে আমাৰ অঞ্চলবিলাকত? এইটোতো এটা মানে কি আন্তঃৰাষ্ট্ৰীয় সমস্যা এটা, এইটো কি যে কেৱল মানে কি অসমৰ এই চৰ্চাপুৰীৰ জনগোষ্ঠীৰ সমস্যা তেনেকুৱা কিন্তু নহয়। অসমত যিমান জাতি জনগোষ্ঠী আছে, প্ৰত্যেক জাতি জনগোষ্ঠীতে বিশেষকৈ যুৱ চামটোৱে এইটো মানে ব্যাধিৰ দ্বাৰা তেওঁলোকে আক্ৰান্ত হৈছে। আৰু এইটো মই এনেকুৱা লিখিছিলোঁ, গণ অধিকাৰতো মই লিখিছিলোঁ এটা প্ৰবন্ধ, ড্ৰাগছৰ ওপৰত লিখিছিলোঁ। এইটো মানে আমাৰ চুবুৰীয়া ৰাজ্য বা ৰাষ্ট্ৰ যিবিলাক আছে, সেইবিলাকৰ মাজেদি আহি পেলাই গুৱাহাটীটোখন মানে এটা হেৰি আৰু মানে এটা দুৱাৰমুখ হৈ পৰিছে। মানে গুৱাহাটীৰ মাজেদি এই ড্ৰাগছবিলাক ভাৰতৰ অন্যান্য ৰাজ্যলৈ যায়, আৰু সেই সুযোগতে আমাৰ যিখিনি শিক্ষিত বা অশিক্ষিত যিখিনি বেকাৰ যুৱক যুৱতী আছে, তেওঁলোকে সাধাৰণভাৱে সহজভাৱে ধন ঘটাৰ প্ৰলোভনত পৰিয়ে হওক, তেওঁলোকে সেইবিলাক আনে, বিক্ৰী কৰে, ধৰাও পৰে, আৰু নিজেও ব্যৱহাৰ কৰি পেলাই লাহে লাহে এটা সমাজৰ এটা মানে ডাঙৰ ব্যাধি হিচাপে হৈছে আৰু মানে কি পৰিণত হৈছে। তো অসম চৰকাৰে নিশ্চয় কিছু ষ্টেপ লৈছে, সামাজিকভাৱেও ষ্টেপ ল'ব লাগিব, মানুহবিলাকক সচেতন কৰিব লাগিব, নহ'লে কিন্তু এই ড্ৰাগছৰ ব্যাধিয়ে আমাৰ সমাজখনক শেষ কৰি পেলাব। যিয়ে ছাৰ, আচলতে যদি আলোচনা কৰোঁ দীঘল হৈ থাকিব আৰু বহু কথা ৰৈ গ'ল আচলতে মোৰ। প্ৰিয় দৰ্শক, আজিলৈকে ছাৰক মানে আৰু দীঘলকে আমনি দিব খোজা নাই, যথেষ্টখিনি কথা ছাৰে ক'লে, আৰু প্ৰচণ্ড গৰম, এই গৰমৰ মাজতো যে এইখিনি সময় আপুনি দিব পাৰিছে, সেইকাৰণে ধন্যবাদ জনাইছোঁ। ঠিক আছে, আজিলৈ প্ৰিয় দৰ্শক ইমানতে সামৰিছোঁ। চাই থাকিব ভইচ ৰেকৰ্ড। থেংক ইউ।